নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছটেক আছামিজ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব নিজৰ মোবাইলত কেনেকৈ চেক কৰিব পাৰিব যে নিজৰ পৰিয়ালৰ কোনো সদস্যৰ জব কাৰ্ডৰ নাম আহিছে নে নাই আৰু কিমান টকা আহিছে। সকলো তথ্য এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু তোমালোকে যদি এইটো চেনেলত নতুন হৈ থাকা তেনেহ'লে মই তোমালোকক ছাজেষ্ট কৰিম যে এইটো চেনেল ছাবস্ক্ৰাইব কৰি লোৱা, এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময় পাই থাকিবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টত গুগল বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'বা। অ'পেন কৰি লোৱাৰ পিছত MN ৰেগা বুলি চাৰ্চ কৰি দিবা। তাৰপিছত এনে এটা পেজ খোল খাব। এই ওপৰৰ ডটত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিবা। এতিয়া ডেস্কটপ চাইটটো অন কৰি ল'বা। অলৰেডি ইয়াত অন কৰাই আছে। এতিয়া এইটো ডটত ক্লিক কৰিবা। এই মহাত্মা গান্ধী নেশ্যনেল ফ্ৰণ্টটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তলত এইটো অলপ জুম কৰিবা। জুম কৰাৰ পিছত দেখিবা জব কাৰ্ড বুলি লিখা আছে, তাত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পিছত আন এটা পেজ খোল খাব। এইটো পেজ খোল খাইছে যে তোমাৰ যিটো ৰাজ্য হয় সেইটো ৰাজ্য ক্লিক কৰি দিবা। আমাৰ আসাম হয়। এতিয়া আন এটা পেজ খোল খাইছে। এইটোত যিবিলাক অপশ্যন আহিছে সেইটো ঠিকমতে ফিল আপ কৰি দিবা। ফিল আপ কৰাৰ পিছত এইটো কল কৰা ব্লক মাটি হয় 50। ইয়াতে পোষ্ট বুলি এটা লিখা আছে, এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত দেখিবা বহুত নেমবিলাক আহিছে। এতিয়া বহুত নেম আহিছে। তোমাৰ যিটো পৰিয়ালৰ যিটো নাম বিচাৰি আছা সেইটো এই ডটত তিনিটা ডটত ক্লিক কৰা। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবা ফাইণ্ড ইন পেজ, এইটোত ক্লিক কৰাৰ পিছত চাৰ্চ কৰিবা। তোমাৰ যিটো নাম থাকে সেইটো চাৰ্চ কৰি দিবা। ইয়াতে আমি চাৰ্চ কৰি আছো আহিছে। সার্চ করার এইটো পাছত নাম আহিছে। এটা নাম পাইছো নাম, এইটো নাম মই ক্লিক করার অলপ লেট হৈ আছে। এইটো কি এটা পেজ খোল খালে এইটো জব কাৰ্ডৰ কিমান টকা আহিছে, কেতিয়া কাম কৰিছে এইটো দেখায় যে ৩,২৯৪ টকা একাউণ্টত সোমাই গৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, লগতে সাবস্ক্ৰাইব পাশে থকা বেল আইকন প্ৰেছ কৰিবা। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।